তহঁতে পাগল নেকি আই এই সৰু সৰু বস্তুৰ কাজিয়া কৰা তহঁতে নকৰিবি লোকেল মাৰ পাইছা ভালে আছা ভাই তই এনে আমাৰ কাৰণে চিৰি দিম মিত্ৰা এতিয়াৰ পৰা তামচা কৰি আছিল এতিয়া সৰি থবা কে দাউৰি আছা মলি কেনে লাগছি সুধলো তাক কি কৈছে না মিঠা টেঙা বোলে মিঠা টেঙা চালাইছি অলপ লাগাইতে আচ্ছা ভাত পুৰা বাৰা দি হুইছেল যাব নালাগে আৰু এই বিৰিয়ানী যি থাপি দে হেংকে দিবি দিবি দে আৰু অলপ দে গুড মৰ্নিং এণ্ড ৱেলকাম বেক টু আফ্ৰিকান বালক আকৌ এটা নতুন ব্লগৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ বাকী হয় আপোনালোকে নিশ্চয় আজি ঠিকেই গেছ কৰিছে আজি হ'ব গৈ আছে সেই মহাভোজটো যোনটো মহাভোজৰ অপেক্ষা চলি আছিল আৰু আমি যিহে 15,200 ফুটৰ ওপৰৰ পৰা নামি আহিলোঁ গৈ কিনে নামি আহিলোঁ তো তাৰে ফূৰ্তিতে আজি চব বহুত কেইটা মানুহক মাতা হৈছে কাক কাক মাতা হৈছে মই আপোনালোক দেখাম তাৰে আগতে আমি আয়োজনটো কৰিব লাগিব আয়োজন মানে কি বজাৰ কৰিব লাগিব আৰু বজাৰ কৰিবৰ বাবে মই যাম এতিয়া বেতাল দাহঁতৰ ঘৰত আৰু বেতাল দাহঁতৰ ঘৰৰ পৰা ডাইৰেক্ট আমি বজাৰত গুচি যাম আৰু বজাৰত আজি আইটেম কি কি হ'ব চব আপোনালোকক দেখাই আছোঁ মাত্ৰ আপোনালোকে চাই থাকক আমাৰ দেখোন নেমু লাগছি আই নেমু আৰু কিনবে নালাগে দে ইয়াৰ পাই লৈ যাওঁ আৰু যদি কাৰোবাক লাগে ইয়াৰ পৰা ছিঙি লৈ যাবি আকৌ সুধিব নালাগে আকৌ এই সোধাৰ কথাটো যে মই ক'লোঁ গাইজ মানে কি জানা আজিকালি এই সৰু সৰু বস্তুৰ কাৰণে বহুত মানুহে কাজিয়া কৰে কাজিয়াটো কৰে ভাল কাজিয়া কৰে তহঁতে পাগল নেকি আই এই সৰু সৰু বস্তুৰ কাজিয়া কৰা তহঁতে নকৰিবি নেমু দি নেমু বুলি নহয় চব বস্তুৱে দি দিয়ে তোৰ তাত আজি নাই কালি তই বেলেগ খুজবি তো গাইজ মই আহিলোঁ বেতাল দাহঁতৰ ঘৰত আৰু বাপৰে বাপ ইমান মানুহ ভাই তহঁতৰ পাইছা লোকেল মাৰ পাইছা ভালে আছা ভাই তই এনে আমাৰ কাৰণে তই এনে গাইজ ঠাণ্ডাও লৈ আহিছি বঢ়িয়া ভাই আৰু মাজে মাজে আহি থাকিবি কিবা কিবি লৈ আহি থাকিবি বাকী আমিও যাই থাকিম কিবা লৈ যাই থাকিম দে ভাই দে থাক বাই আৰু গাইজ আজি যোনটো খানা হ'ব সেইটো মানে আমাৰ এইটো অঞ্চলত নহয় অলপমান বেলেগ এটা জেগাত যাম তো কোনটো জেগাত যাম আপোনালোক কৈ আছো তো তাৰে আগতে অলপমান বজাৰ কৰিব আছে আৰু বঢ়িয়াকে এতিয়া আমি মানে বস্তুখিনি অলপ গাড়ীখনত তুলি লৈছো কাৰণ যিহেতু বেলেগ জেগাত যাম বাকী ৰেডি না কমল চিৰি দিম মিত্ৰা ঠিকে আছে বলক মিণ্টু দা আৰু কমলে যে আছে বাইকত কাৰণ বাইকখন আমাক লাগবো নহ'লে সেন্দও এটা একেলগে পাঞ্জাবাৰী যাব পাৰিলে গৈ কাৰণ বাইকখন কিয় লাগবো জানে আমি ভাতটো বনালেই ভাতটো নিব আহিব ঘৰত চাউল কিনা বাজেটটো যে অলপ কম আছিল বাকী ঠিকে আছে এতিয়া আমি ক'ত ৰখিছো এতিয়া আমি ৰখিছো আমাৰ চফিহঁতৰ ঘৰৰ আগত কাৰণ চফি আমাৰ মানে হালধি আৰু নিমখটো আনিব পাহৰিছো তো সেইকাৰণে তো বাকীখিনি বজাৰটো হৈ গৈছিল দৰকাৰ আছিল এইখিনিৰ তো এইখিনিও হৈ গ'ল এতিয়া আমি যাব লাগে আমাৰ গন্তব্য স্থানলৈকে Sounds you came around. Yeah, you show me colors, light in the darkness. বঢ়িয়াকে আহি পালোঁ আমাৰ লোকেশ্যন আৰু লোকেশ্যনটো আপোনালোকে চাব পাৰে আগদিন আমি নবীন ভাই গুঞ্জন আমি যে এটা নেক্সট নহয় তাকো প্ৰিভিয়াছ ৰাইডটো যে আমি খানাটো খাইছিলোঁ এইটোতে খাইছিলোঁ আৰু ইয়াতে আমি গাড়ী চাড়ী বঢ়িয়াকৈ পাৰ্কিং কৰি থলোঁ এতিয়া আমি তাকে লাগি যাব লাগে বুৱা কি হৈছে এতিয়া বিচৰিয়ান কষ্ট হ'ব আহিছে বিচৰিয়ান যায় নাপাকে আছে যা আপাও কষ্ট হ'ব বোলে খানা খাব লাগিলে সেইখিনি কৰিবই লাগিব চা কি হয় বঢ়িয়াকৈ যোগাৰখিনি গাইছে আমি কৰিলোখিনি লগ পাই আছোঁ তো গাইছ অহাৰ লগে লগে আমি ইয়াতে দালিটো বহাই দিলোঁ কাৰণ দালিটো সোনকালে হৈ থাকিলে আঞ্চা আইটেম বহুত না আজি তো সেই প্ৰব্লেম তো আৰু এবাকে মিণ্টু দা আমাৰ আলু পিঁয়াজ চেলাত লাগি গৈছে বাকী মিণ্টু দা তুমি লাগি গৈছা নেকি মই নলি দেখো আকৌ কামে নহয় দেখছি কি কৈছি বেছি দেখা পাইছি নে আজি অলপ পৰিমাণটো মানে সৰহকৈ আছে সেইকাৰণে কামত লাগছি নিজে কৰাই ভাল আৰু এটা বস্তু হ'ল নহয় এনেকৈ এই জেগা চাচোন বৰষুণ যাক তাকেইতো বৰষুণ যাক নাহিলি ভাল হয় নহয় বৰষুণ যাক আমি জিকি লাংতে টেষ্ট কৰিম এতিয়া নৰা না চৌক আছে ঠিকে আছে ঠিক আছে কিবা এটা চাউণ্ড শুনছে নতুন দেই কিবা এক জাক আছে কিন্তু আর দেখি বাপরে বাপ কি সুন্দর আছে আই হে গাইস ফাইনালি আহি পালাক দে হে জাক মানে তাতে মারিস লিটা আমার জায়গা আহি পালাক আর দেখছা যেনে লাগে হে নাই নে দেই আর যেনে নালগে হে না দেই আলা মোর হাগা খা তো হাই যাও মাছন মারতে ভাই দি কি বঢ়িয়াকে জুই ছিল আপোনালোকে নিশ্চয় চাব পাৰে ওই দেখ পিছন আরে গাইস এতিয়াৰ পৰা তামসা কৰি আছিল এতিয়া হৰি থবা কে দাউৰি আছা সালা কি হ'ল এতিয়া
ইয়ে দেখো জিকিলাকে ফুল ইয়ে গাইছে গোটা ভৰি জিকিলাই চাওচোন চাও কি হলাই লাইফটো বঢ়িয়াকে ভৰাই থৈ দি বাবু হে তেৰিকা তাতে কিন্তু জুই উঠি আছে দে এনেকা এতিয়াও এই চাব পাৰা গাইছ কোনোবা এটা বহুত ডাঙৰ গুফা আছে এটা ভাল কামে হ'ল আমাৰ লগত কাৰণ জুইটো এতিয়ালৈকে নুমোৱা নাই আৰু আমাৰ দাদা এতিয়া তেলেন মাৰিব হা হয় ঠিকে আছে আজি দেখো বেলেগ গেল পানীও পৰি আছে আমাৰ ফাইনেলি বৰষুণৰ মাছ ধৰিলেও দালিখন হৈ গ'ল দে কেনেকুৱা আছে দালি দালি আজি কালাৰটো মই সিমান এটা ভাল দেখা নাই দিয়া নাই আজি বেছি মছলা পাতি ইউজ কৰা নাই নৰ্মেল দালি বনাইছে কাৰণ গোটা গুণ হৈছে দেখছ না ঠিকে 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 আমাৰ পেষ্টখিনি ধুনীয়াকৈ ৰঙচুৱা হৈ গৈছে এতিয়া আমি এড কৰিছোঁ মাংস কিন্তু বেলেগ মাংস আছে আজি মাংস আছে 1.5 কেজি আছে 420 টকাৰ মানে আমাৰ ইয়াতে মাংসৰ কেজি 280 টকা চলি আছে বহুত বেছি আপোনালোকৰ অলপ দাম ল'বই দিয়ে সি ভাবে চবৰে দাম বেছি মোৰে নাই আছে ঠিকে আছে কালুকে দিবি এইটো এই গাইছোঁ দেখছে নাই ইয়াতে কি আছে ইয়াতে মানে আমাৰ নিপুৰে চৰবত বনাইছে চেনি তেনি দিয়া নিমখ চিমখ দিয়া নাই অকল নেমু টেঙা আৰু পানী দিছি দি পেলাই মোক খাই চাবা দিছি মই বোলে কেনে লাগছি সুধিলোঁ তাক সি কৈছে না মিঠা টেঙা বোলে মিঠা টেঙা এই গাইজ আপোনালোকে চাওকচোন বাপৰে বাপ জুই এংকে উঠছি জুই উলিয়াই দিব লগা আছে আই কমল কেংকে মাৰিবেনো আজি আজি নিপুদা থুপৰি ল'ম থুপৰিলে ধানজি থুপৰো ধান থুপৰি আজি ভাকৰিত বনাওঁ সেইটাই পাব আজি মইতো নিৰামিষ দেচোন তথাপি খাম অপাৰ খাম আজি ঠিকে তোমাৰ কাৰণে পনীৰ অনা আছে হ'ব টেনচন এই দুৰুতে আৰু কি হৈছে দেখা সি যি ক'লা পনীৰখিনি তাক গিলি অনা আছে আমি কি পনীৰ খাব নাজানো জানে আমি পনীৰ কিনা আন গাই পনীৰ নাই নিছো পনীৰ খাই পোৱা নাই নহয় পনীৰ ফাটছি খাবি সোনকালে দিমা পনীৰ কি ঐ পিছে অসমান হৈছে ইমান পনীৰ ৰূপে সানি আছে মুঠে অলপ সমান কৰি কৰি খাই আছে নিজে চাওঁ চাওঁ কি এক্সট্ৰা মোক নকবা দিয়া খাওঁতে খাওঁতে পনীৰটো খাই ভাল লাগে আৰু ইমিনকে লগ তো গাইজ মই এবাকে বঢ়িয়াকে আমাৰ পনীৰৰ যোনখন আইটেম হ'ব সেইখনৰ যোগাৰখিনি কৰিলোঁ বাকী চব বেছি আছে পনীৰো বেছি আছে দে গাইজ তহঁতে নিজে চাওঁ কমেণ্ট কৰিবিচোন প্ৰথম পনীৰ কাৰ্টনটো আছিল 26 পিচ খাই বাছিল 11 পিচ এতিয়া ডেকা আৰু মই 1 পিচ ভাগে খালোঁ থাকিল 10 পিচ দুটা মানুহ আছে পনীৰ খোৱা এইবাৰ মই এটা এনেকুৱা গালি পাইছোঁ পনীৰ কাৱেই নাললে আৰু মই কৈছোঁ যদি কোনোবা পনীৰ ল'ৰা তই এই মানে ফাটাই ফেলছোঁ কালিটো দি আৰু নাললে গাই পনীৰ তো গাইজ আপোনালোকে দেখা পাইছে নিশ্চয় আমাৰ ডেকাই বিলাহী আমাৰ ফুল পেদিছি বিলাহী উলিয়াইছিল আমাৰ খলাত হৈছে খলাত লৈ আহিছে বিলাহী তাতে ৰৈ গৈছে মোটামুটি হবে হ'ব দে হ'ব দে চাউলকেইটাৰ কথা ঠিক চাউলটো মাইক বহাবা যাওঁ বহবাদি কিবা কোৱা কেৰাটি চাউল নহ'লে জিৰা ৰাইচ জিৰা ৰাইচ মই কেৰাটিৰ বেছি ভাল আপোনালোকে কালাৰটো অলপমান নটিচ কৰিব পাৰে আজি কিন্তু বেলেগ কিবা হালধীয়া কালাৰ এটা লৈছে আজি মানে ৰঙা মছলাটো অনা নাই ৰেড চিলি মানে স্বাস্থ্যৰ কাৰণে হানিকাৰক হানিকাৰক মানে পাইনাটো হাগাটো পাইনা হৈ যায় সেইকাৰণে অনা নাই কথা হ'ব লাগে আৰু মানুহৰ মনত সঁচা হ'ব লাগে বুজি নহয় ঠিকেই কোচ কথা মিছা অলপ বঢ়িয়াকে ষ্টিক চিকেন কাটব না কোমল হা বঢ়িয়াকে জ্বালাইছে অলপ লাগাইতে আৰে গাইছ মই আছোঁ দৈ বাচি অলপমান দেহাটো বয়ে আছিল তথাপি বাচি আছোঁ ময়ো মাংসখন চাহি আৰু ভাত বহ ডাঙৰকে 14জন আছোঁ হুইচেল যাব নালগে লাগে ওপৰ মুৱাকে ভাত পুৰা বাৰা দি হুইচেল যাব নালগে আৰু এই বিৰিয়ানী যি থাপি দে হেংকে দিবি দিবি তো গাইজ আপোনালোকে নিশ্চয় চাব পাৰে মাংসৰ কাষে কাষে এটা তেল উঠি গৈছে আৰু এখন আজি কিজানি বেষ্ট আঞ্জা হ'ব কিন্তু দা চাকচই নেকি কেনে হৈছে নাই বাকী দিয়াৰ ভৰি তাক লৈ আহ সদায় খানা খাবা খাই বাকী দিবা নাই ন আমি পইচা দিয়াই নে বুলি কৈছি সি জানে ন মোক খানা খাব লৈ আহ তাকে খাতে মাংসখনো হ'ল কিন্তু এটা সৰু প্ৰব্লেম হ'ল আমাৰ হাতত বাচন নাই মানে মাংসখিনি নামে আৰু ভাজা এখন বনবা আছে পনীৰ ধৰবো দে দি
এই বঢ়িয়া একুৰেট দিছে মাংসখন হৈ গেল অলপো পানী নাখিলে পানী নাই দালি আছে যিহেতু পানী নাই আজি ঠিকে আছে। কেনেকুৱা চাই আপোনালোকে ঠিকে আছে বঢ়িয়া আছে আৰে ঠিক গ্ৰেভি নহয় এইটো ফ্ৰাই বুলি ক'ব পাৰি ও অলপমান লাগছিও তলা নাই এখন লাগে উপায় নাই ও ঠিকে আছে সেইটো মই কাঢ়াই অলপ ষ্টাইলটো দিব না মানে এইটো চিকেন কাৰাই চিকেন কাঢ়াই ঠিকে আছে দে কৈ থাকিলে হ'লে মোক হেৰি নাই তো গাইজ এখন চাচোন এই বৰষুণ বতৰত তো গাইজ মোৰ কাম সম্পূৰ্ণ এতিয়া আমাৰ যিখন কুলিহাটৰ কাৰণে মানে পনীৰ হ'ব 10 পিচ পনীৰ এখন পনীৰ খেলা এখন হ'ব সেইখন বনাব আমাৰ নিপুদাই হয় কাৰণ কি জানা না আমাৰ যোনটো পনীৰ আমি যিটো খেলা খাইছিলোঁ 5খন তাৰ ফাৰ্ষ্ট পাঁচ কিনা পনীৰ বহুত ধৰা পাছলি এতিয়া ক্ৰীম বনাইছিলো কিবা এটা নাই নাই আজি মই কোনো ধৰণৰ ক্ৰীম নবনাও আজি বনাব নোৱাৰা ক্ৰীম দি ভাত খুনি খাব ইয়াকে বনাই দি আনিব পাৰে খাব খুজি নাই ইয়েৰো আমাৰ বহাই দিছো ঠিক আছে হেৰি অলপ হালধি দিব লাগছিল নেকি লাগি দিব নলি নাই নাই মই এনেকে বনাম এনেকে বনাম নেকি এই 5টা বাজিল পুৱাৰ পাই ৰখছো পুৱা ভাত খোৱা নাই এই ৰাতি কালি বলমত খিচিৰি গৈছিলো তেতিয়াৰ পৰা একো নাই এতিয়া তুমিও নবনলা এতিয়া নিপুদাই বনাইছি কি দিয়া বনাই সি নিজে কৰি পুচি মই বনাম বুলি মই কেনেকে কৈ এতিয়া খাবা নলি এতিয়া কেনা আনব বাৰে বাপু নিশ্চয় কি কৰি হাল্লা চাই দবাই লাগে এতিয়া দবাই লাগে মই কৈছিলো মই বাৰে হালধি মাৰি দৈ নদে কি এবাৰ কি ফিল কৰো ভাল হবা লাগে ভাল হলে ভালে দেখছি গাইছ পনীৰ বনাম মোচাম দেখছি এই প্ৰথম দিনে ডিম্পুক খুৱাইছে আব্ৰা বনাইছে তাক কৌৰ কি বনাই এখন ভাল হ'ব বুলি কৈছে ভাল হ'ব পাৰে বাৰু ভালো হৈছে মই খাইছোঁ অলপমান এখন কিমান দেখছি এতিয়া পনীৰ কোনটো কুলি কোনটো ধৰিব নোৱাৰা আছে ইয়াতে তো গাইজ আপোনালোকে চাওকচোন এখন ইমানো গোটাই খেল দিব লগা আঞ্জা হোৱা নাই দেই ঠিকেইতো আছে ইমানো জ্বলাও নাই পনীৰ কেইটা আপোনালোকে চাব পাৰে গাইছ টাইম হৈ গ'ল প্ৰায় 5:10 আৰু এতিয়াও আমাৰ ডেকাৰ আঞ্জাখন হোৱাই নাই কিন্তু আমাৰ যেখানি আঞ্জা হৈ আছিল সেইখানি আমি আঞ্জা একেলগে ট্ৰেন্সফাৰ কৰি লৈছোঁ আৰু আপোনালোকে জেগাটো চাব পাৰে ইয়াতে বহি এটা খানা এটা খোৱাৰ মানে মজাই বেলেগ আনন্দই সুকীয়া ইফালে আছে পাগলা দিয়া ইফালে আছে তো জান আৰু এই সিফালে আছে তো বল্লা এইখিনি জেগাৰ নাম হৈছে দুখুতিৰ মুখ আগতে বাৰু মই কৈছোঁ আকৌ এবাৰ কৈছোঁ কোনোবা নাজনাব পাব পৰা নাই সেইকাৰণে তুমি ৰেডি না বাবা মই ৰেডি কিন্তু পনীৰখন তাতে থৈ আহিলো না কি বেয়া কৰিছি ঠিকে হ'ব কিবা এটা মিলাব দে সিও বাকী চফি ভাই কাকা টাইমটো বয়ল হয়। কিন্তু মই আছো দে বহুত এৰি দিয়া নাই বৰ্তমান আৰু আপুনি টাইমটো চবে দেৰি হয় বুলি কৈ আছে মোৰ টাইমৰ কথা নাই হাতী ক'বা টাইম খোৱা দানা খাই হাতী হয়তো হয় হাতী টাইমত দানা যেতি দেখাই দিব পাৰে বাকী বাবু তই মাল কিন্তু এবাৰে কেঁচা লগা কৰো খাই কিন্তু ধুনীয়াৰ মোৰ চুৰৰ আজি মোৰ ভোক লাগছে অলপ ভাল হৈছে বহুত ভাল হৈছে ঠিক আছে চাব পাৰা এইটো তইতো ভাবিয়ে সদায় খানা খাই মাতি এনে তো নহয় তো 10:30 দি মই বেয়া নাপাওঁ ঠিকে আছে মালখান বেয়া নাই মই দেখাতো বেয়া লগা নাই ঠিকে আছে তই এতিয়া খাইছে গম পাব ঠিকে আছে এখন এৰাতকে পনীৰ আঞ্জা ভাল হ'ব পাৰে নেকি দিয়া হ'ব দে দেখাব না আমি নাখাওঁৱে নে এতিয়া বিলাতি যা আৰু কি আছো বহুত টাইম হৈ গেল দে আৰু অলপ দে অলপ তাপি থাকে দে অলপ দে হ'ব দে গুলি অ দিপুৱা মিনটো দিপুৱা তাইলৈ অলপ দূৰ কানচোন আগে ৰখো হৈ আছে কথা আগে হে তিলক দেই এত কম নহয় দে থাকে এত চাবিচোন নামটো এগলে দেৰি হৈছে না বাবু এই চাহ বেছি শাক দে হৈছে কৰ্ম কৰি খাই নাই ঘৰত দি গাইছ এটা ভকত কি কৈছে জানা মোক এতিয়া আমাৰ ৰূপজ্যোতি কেঁচি হেন ক'ত আছে বোলো নহয় তাকে হেন নেমু কাটটো বোলে সি তাক দিয়ে দেখা আছে দে চাবা নাংগে উপর মোক বাপা ফুচকা পাৰি চাৱাই আছে দে দিব দে মাত অলপ কি আরে বাহ শেষ তোৰখনত দোৱা গে সদায় লয় এটা কাইখন ফাৰ্ষ্ট আছিল কেনে লৈছো দে পাগৰ পাও তো ফাৰ্ষ্ট কৰিব পাৰি মই এটা কথা ক'ব আজি লিভাৰলো গল নালাগে বাকিখিনি দিবি ইণ্টাৰেষ্টিং মোলে কি ওর মাত চুবাই আছে কি আমাৰ কমল খাইটো চালাই অলপ তুমি খাওঁ ন ভালি আছো সেইকাৰণে নিৰামিষ খাইছো আৰু বঢ়িয়া আছে পনীৰটো বঢ়িয়া ঠিকে আছে না ভিতৰত ধৰা 8:30 8:30 না বাকী আমাৰ বাবু ঠিকে আছে এই ঠিকে আছে বাকী মিন্টু দা কি মজা উঠাম পাও এই মাংস কিন্তু আজি কিন্তু 25টা কম নাই আজি কিন্তু হা
ঠিকে আছে বাকী 5টা মানুহ 1 কেজি কিমান 1.5 কেজি বহুত আছে ঠিকে আছে তো গোটা কম নলা দে মাংসখনৰ পুৰা একদম গ্ৰেভি হয় এটো মুছি গুনি লৈছি বাকী কালু ভাই ওয়ান্ডারফুল দেখো কি হাতী ন মাতি এটা কে বইছি মানে এটা কমফৰ্ট পোৱা নাছিলো মই এটা ডানলপ টাইপ হৈছে মানে তো তলত বহি ওপৰ কাই হেন লৈছা দে এটা বাইক লৈ দেখোন তই দেখো আজি দে মাৰ হাৰ্দিক পাণ্ডিয়ান কেনে বঢ়িয়া বিৰা সঁচা ভাল হৈছে ভাল আছে না সঁচা ভাল হৈছে দেখা বাবা গাইছ তাতে কেইটামান চলি দাউৰি আছে যিহেতু আমাৰ পুলিচৰ মানে ইণ্টাৰভিউ দিবা হৈছে আৰু আৰম্ভ হ'ব আছে আমাৰ এই থলা কি কৈছে জানা না এই এছপি এনে হ'ব পাৰি আকৌ পৰীক্ষা দিবে নালাগে এছপি হৈ বোলে এই বাগা শুনি নে বাগা তোৰ কি হ'ব মই মানে ডিফেন্সৰ এছপি সারে পজা নিবুরে মারলে নিবুরে বাপা সাউরি গেল না তাহলে 10 নম্বর লাগবে তাহলে কামান্ডে পালাক কামান্ডে পালে মানে আরো নম্বর বেশি গেল 10 নম্বর আমার না গাড়ি সাউরি নকল না 5 নম্বর হইলো ঘর মানে চাকরি করলি ঘর মানে চাকরি 10 নম্বর এক্সট্রা দাউৰিব লাগিব কিন্তু তুফান দাউৰিব লাগিব মনে এসপি সংস্থা হয় তো না গাইস সফিকুল আৰু মিন্টু গেল বাকি খানা চানা খাই ভালেই লাগিল বাকি বাবা কেনে লাগছি তোৰ খাই মজা একদম বিৰাট ভাল লাগছে আৰু আমাৰ মোৰ পেটটো পুৰা গম পাই গৈছে খোৱা বুলি কি পাইছো একদম এই ঠিকে আছে চাহ হ'ল অলপ ঠাণ্ডা বস্তু কিন্তু বেছি ভাল লাগিল হয়। আৰু বাকী আমি গোটাইতে ভাত অলপ অলপ এসু কিন্তু মালটা গ্ৰা আছে অলপ ভাত এৰা নাই গাইছ তো আজি ভিডিও পাই এইখিনি যদি ভাল পালে লাইক মাছ এখানে কৰি দিব আৰু কোন নতুন কে চাই আছে প্লিজ সাবস্ক্ৰাইব কৰিব জয় অসম বাই বাই নেক্সট ভিডিও লগ পাই আছো জয় অসম বাই বাই Like crazy. I'm